যিমানখন আসনত নিৰ্বাচন হৈছে সকলো আসনে মিত্ৰজোঁটে পাব, ইয়াত কোনো সন্দেহ নাই। মহাজোঁটে ইয়াত এখনো আসন নাপায়। নিৰ্বাচন চলি আছে ইতিমধ্যে হাজৰা আমৈলী বা মহাজোঁটৰ যিসকল প্ৰাৰ্থী আছে তেওঁলোকে বিভিন্ন ধৰণৰ অভিযোগ উত্থাপন কৰি ইউ পি পি এলৰ বিৰুদ্ধে। এই বিষয়ে আপুনি কি ইউ পি পি এলে চৰকাৰ গঠন কৰা দুমাহে হৈছে, দুমাহা কেঁচুৱা এটাৰ ওপৰত অভিযোগ উত্থাপন কৰিলে সেইটো কিমানখিনি যুক্তিসংগত। যিসকলে 17 বছৰ লুটি পুটি খালে, ৰাইজক ঠগালে, প্ৰবঞ্চনা কৰিলে, সেইসকলে যদি আজি দুমহীয়া চৰকাৰক যদি আঙুলি উঠায় সেইটো কিমানখিনি গ্ৰহণযোগ্য। তেখেতসকলে নিজৰ দোষটো গাপ দিবৰ কাৰণে, লুকাবৰ কাৰণে ইউ পি পি এলক বদনাম কৰিবলৈ চেষ্টা কৰিছে। কিন্তু ইউ পি পি এলে এটা নীতি আদৰ্শৰ আধাৰত চৰকাৰ চলাবলৈ আহিছে, সকলো জাতি জনগোষ্ঠীক লৈ পেলাই আগুৱাই যাবলৈ আহিছে আৰু সকলো জাতি জনগোষ্ঠীক নিৰাপত্তা প্ৰদান কৰি, শান্তি স্থাপন কৰি, সমমৰ্যাদা সম অধিকাৰ প্ৰদান কৰি আগবাঢ়ি যাবলৈ ইউ পি পি এলে কাম কৰিছে। গতিকে ইয়াত কাৰোবাৰ অভিযোগ, কাৰোবাৰ প্ৰতি অভিযোগ এইটো একো কাম নিদিয়ে। ইউ পি পি এলে নিজৰ এজেণ্ডা লৈ আগবাঢ়ি যাব। বি টি এডিৰ বাহিৰত যিবিলাক বড়ো আছে তেওঁলোকে বোলে মিত্ৰজোঁটক ছাপোৰ্ট, মহাজোঁটক ছাপোৰ্ট বুলি হাগ্ৰামা বুলি দাবী কৰে। কোনো যুক্তি নাই, কোনো কাৰণ নাই। মহাজোঁটক যে ছাপোৰ্ট দিব, 17 বছৰে হাগ্ৰামা মহিলাৰীয়ে বাহিৰৰ যিখিনি আমাৰ বড়ো পপুলেশ্যন আছে সব প্ৰবঞ্চনা কৰি আহিলে আৰু এতিয়া বড়ো কছাৰী কাউন্সিল গঠন হৈছে, য'ত বাহিৰৰ বড়োসকলে ৰাজনৈতিক অধিকাৰ পাবলৈ সক্ষম হৈছে। গতিকে বাহিৰৰ বড়োসকলৰ ওপৰত ৰাজনীতি তেখেতসকলে যিটো আছে তেখেতসকলৰ কোনো হাগ্ৰামাৰ মতে কোনো নচলে। জিৰ', বিগ জিৰ'। মুখ্যমন্ত্ৰী দুজনী লাৰ্জেষ্ট পাৰ্টি সিয়ে কৰিব। আমাৰ মুখ্যমন্ত্ৰীটো টাৰ্গেট নহয়। চৰকাৰ আহিব লাগে, সুস্থ আৰু সবল চৰকাৰ, দুখীয়া গৰীব সকলো ৰাইজক ন্যায় দিব পৰা, মূল্যায়ন দিব পৰা এটা চৰকাৰ আনিব লাগে।